Hello guys, welcome back to the channel. আজি হোটেলত জোৱানিশা হোটেলত আছিলো আৰু আজি ইয়াৰ পৰা ওলাম আৰু বেলেগ এটা জায়গা বিচাৰিম থাকিবলৈ তাৰ পিছত ঘূৰা ফুৰাটো কৰিমেই অবভিয়াসলি আৰু কিবা ফাংচন আছে বুলি শুনিছো তালৈকেও যাম তো ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু কি স্পেচিয়েল বস্তু দেখা পাওঁ মোৰ লগতে আপোনালোকে দেখা পাব टूरिस्ट इन्फॉर्मेशन बांग्लो आइसो तो लेट्स सी याते की हेल्प पाऊँ अलग भितरते हम एंट्री पाई गलो और कि पैसा कथा देखो एक पा ना बट स्टिल मैं जानो तक होटेल के तो कम काली क्यों अहा ना मैं माने मोर फरेनर আছে মই ধুনীয়াকৈ ইন্টাৰেক্ট কৰিব পাৰিলোঁ হেঁতেন চিটোমেট্ৰি तो गाइज बरषुण दी आछे आरु किबा हल दिनटो আজি हेमेका হৈ আছে गुवाहाटीत শুনিছো रोड दी आछे बिले ठीक से तो बतरটো ठीक हले ভাল লাগে आरु মই মোৰ কাম কৰিব পাৰিম एटु মই फार्स्ट फ्लोर আছে इफाले এফালে সি ডমেট্ৰি উঠি যায় एटु হেৰি আছিল বাংলোটো আছিলে টুৰিষ্ট বাংলো তাতে খবৰ কৰি কিনে एटु रूम मैं बेगटो थৈ আহিছো আৰু এই মাত্ৰ বন্ধ কৰি দিছে 15 মেলৈকে বন্ধ থাকিব সো আৰু পসিবল নাই এতিয়া যাবলৈ অকল পুৰোহিত মানুহ পূজাৰী কেইটা সোমাব পাৰিছে এই আৰু তো শিৱদৌল মই এনেকৈ চাব লগা হৈছে আৰু চাওঁ কালি ৰাতিপুৱা যদি চান্স ওলায় কিজানি ৰাতিপুৱা অলপ সময় গৈ থাকিব দিয়ে তো সেই আৰু লেটস সি আজিতো নহ'ব মন্দিৰটো বন্ধ বেয়া লগা কথাটো মই আহি কিনে সোমাব নোৱাৰিলোঁ সেইটো নহয় দেখা পালোঁ বাৰু কিন্তু বেয়া লাগিছে এইটোৱে চাই যে এই মানুহখিনি যে আছে কোনোবাই ভিক্ষা খোজে নহয় আইতাবোৰে আৰু তাতে ষ্টলবিলাক দিছে এই কল আপেল মানে কি আৰু পূজাৰ সামগ্ৰী যিবিলাক আছে সেই নাৰিকল সেনেকুৱা ধূপকাঠি যি আছে তো এইবোৰ বস্তুৰ কিনিব কোনে এতিয়া যদি মন্দিৰটো বন্ধ থাকে তো এই মানুহখিনিৰ একেদিন ভাত নোহোৱা হ'ব তো তাকে দেখি বেয়া লাগে বস্তুটো যে কিন্তু উপায় নাই আমি এইখিনি মানিবই লাগিব সেয়াই Here is one more Mukuli Bihu is going on in Shivsagar. Let's go and find out how they are performing. This is the Mukuli Bihu where boys and girls used to dance Bihu. तेरी
This is the night view of the Bihu field. Afterwards, when the local singer used to sing Bihu on a stage, just look at the view. She is Deeplina Neka, the beautiful singer of Assam. Thanks for watching the video, guys. Tomorrow I'm leaving from Shivsagar to some other place. So from tomorrow the video will be more interesting. Keep watching.